আৰু চাকচোন গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে কুশলে আছে, মোৰো ভালেই। আৰু নমস্কাৰ সকলোকে, পূজা বৰা ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে ফেচবুক পেজলৈকো যিসকলে নতুনকৈ চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। যদিহে মোৰ ইউটিউব চেনেলটোত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক না, আমাৰ ঘৰলৈ আনিছিলে বনৰাজ মুৰ্গী, সৰু সৰু অকণ 5টা আনিছিলে। আৰু এতিয়া ভালেমান ডাঙৰ হৈছেগৈ। আৰু এইটো দেউতাই ঘৰতে সজা বনাই দিছে, চাওকচোন কি ধুনীয়াকৈ। চবৰে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে মায়ে ভাত বনাই আছে, এইফালে বনাই আছে মায়ে পকৰি, ভেবেলী লতা খুন্দি পিনে। আৰু আজি ৰাতিপুৱাই দেউতাই চাওক না, ভীমকলকে দুথুকা কাটিলে, দুথুকা পৰিণত হৈ গৈছিলে। কিনিবলৈ গ'লে এটা 10 বজাৰত কিনিবলৈ গ'লে এয়া কল এটাত 10 টকাকৈ ল'ব। আৰু এইফালে দেউতাই চাওক না, এখন ছাগলীৰ ঘৰৰ কাৰণে দৰ্জা বনাই আছে টিঙৰ। এতিয়া মায়ে বনাবলৈ লৈছে মাংস চব্জি। ৰাতিয়ে মানে মাংস অনা হৈছিলে, ব্ৰইলাৰ মাংসৰে হয়। ৰাতিৰে মাংস অলপ থাকি গ'ল, সেইটো কাৰণে আকৌ মায়ে এতিয়া ৰাতিপুৱা বনাবলৈ লৈছে। ধুনীয়াকৈ ভাজি থোৱা আছিলে, এইফালে মছলা ৰেডি কৰি লৈছে। গৈ আজৰি হ'লোঁ, আজৰি হৈ পিনে ওলাই আহিলোঁ এইফালে মাছ ধৰা চাবলৈ। আমাৰ খুৰাহঁতৰ এইফালে এইটো সিঁচি আছে, পথাৰৰ মাজতে আছে। এইটো হেৰিটো সিঁচি আছে। এতিয়া তাতে মানে মাছ ধৰাটো ভাবিছোঁ চাই যাওঁ অকণমান সময়, আৰু মাছো লৈ যাওঁ। এয়া এতিয়া মেচিন লগাইছে, সিঁচিবলৈ ষ্টাৰ্ট কৰি আছে। এইফালে মাছ ধৰি আছে, তাকে সিঁচিলে ভাল লাগে চাবলৈ। আৰু মাছ চাছ ধৰি মেলি আজৰি হ'লোঁ, আজৰি হৈ পিনে এইফালে ফুৰিবলৈ আহিলোঁ। দেহা, মই আৰু বোৱাৰী। এইফালে শহাপহুটো দেখিলোঁ, চাওক না কি ধুনীয়া লাগিছে শহাপহুটো দেখিবলৈ। ইমান অকণমানিকা, একদম ধুনীয়াকৈ এনেকৈ ফেঞ্চিং দি পিনে বনাই থোৱা হৈছে ঘৰটো, সৰু মৰুকৈ একদম গোলু মোলু। শহাপহুটো ইমান ধুনীয়া লাগিছে। আৰু লাইটৰ পোহৰত চাওক না, চকুকেইটা কেনেকৈ জিলিকিছে ভগৱান, দেখি যে একদম ভয় লাগি গৈছে মোৰ। চাওকচোন কেনেকৈ একদম ৰঙা হৈ আছে। আৰু এই শহাপহুটো এনেকুৱা কৰি আছে যে আঙুলি কোনোবাই দিলে সি কামুৰিব একদম। চবফালে পূৰা জুমি জুমি চাই আছে চকুকেইটা। এয়া চাওক, খুৰাহঁতৰ ঘৰৰ পৰা অনা মাছখিনি একদম ধুনীয়াকৈ ভাজিছোঁ। এইকেইটা থৈ দিছোঁ এনেকৈ। এতিয়া পুৰো এনেই কি কৰোঁ তাকে ভাবি আছোঁ, কাৰণ যিহেতুকে আজি ৰাতিকৈ খানাটো বেলেগ আছে, মাছ খোৱা নহ'ব। কিন্তু মাছকেইটা আনিলোঁ যেতিয়া ভাজি থৈ দিছোঁ। চব এনেকৈ পুঠি মাছে পোৱা গৈছিলে, ডাঙৰ ডাঙৰ সৰু সৰু চব পুঠি মাছ, বেলেগ মাছ তেনেকৈ। মাছ ভজা হৈ গ'ল। মাছ ভজা হোৱাৰ পিছত এইফালে দেউতাই ধুনীয়াকৈ গুচাই ল'লে মাংস ব্ৰইলাৰকেইটা। আৰু এইফালে পুৰি আছে পিঠা বোৱাৰীয়ে, যিহেতুকে বিস্কুট আনিছোঁ যদিও পিঠা দিলে মানে ভাল লাগে। আৰু এইফালে ৰচুন আদা মই পিঁয়াজ ধুনীয়াকৈ গুচাই লৈছোঁ মাংসৰ কাৰণে। আৰু এতিয়া এইফালে মছলা মানে ৰেডি কৰিব লাগিব। এইফালে পিঠা পুৰি আছে বোৱাৰীয়ে। এইফালে দেহাই চাওক না, দেহাই পূৰা আটা মাৰি আছে। এয়া মাংসখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি কটা হৈ গ'ল। এইফালে মায়ে এতিয়া বনাবলৈ লৈছে। এইফালে তেল দি থোৱা আছে, এইফালে ধুনীয়াকৈ মছলা চছলা দি লৈ পিনে মায়ে মাংসখিনি বহাই দিলে। আৰু ইমান ডাঙৰ কেৰাহীত, আৰু 3 কেজি 3.5 কেজি 4 কেজিমান মাংস আমি আজি মানে আমাৰ ঘৰৰ ৰাইজৰ মিটিং আছে, সেইবাবে যা যোগাৰ কৰা হৈছে। আৰু এইফালে এতিয়া ধুনীয়াকৈ চাহ পিঠা আমাৰ ৰেডি হৈ গ'ল। প্ৰথমতে চাহ দি ল'ব লাগিব, যিহেতুকে চাহৰ ৰেডি। এইফালে মাংস বনোৱা হৈ গ'ল, আমি এতিয়া ৰুটি বনাবলৈ লৈছোঁ। মই ৰুটি বেলি আছোঁ, বোৱাৰীয়ে ৰুটি পুৰি আছে। আৰু আমাৰ ভাইটি হৈছে আজি দিয়া মানুহ দেই, খুৰাৰ ল'ৰা। এইফালে আমাৰ ঘৰত মানে আজি খেলৰ মিটিং হৈছে, সেইবাবে ভাবিলোঁ ভাত খোৱাকৈ, যিহেতুকে ঠাণ্ডা বতৰ, ৰুটি মাংসৰ নিচিনা মজাটো। এইফালে মই গৰম গৰম ৰুটি বনাই আছোঁ। এইফালে ৰাইজে বহি ধুনীয়াকৈ খাই আছে, আমি বনাই দি আছোঁ, পুৰি আছোঁ। গৰম গৰম ৰুটি বনাই দি থকা আৰু খোৱাটো মাংসৰ সৈতে টেষ্টটোৱে বেলেগ। গতিকে সকলোৱে খাবলৈ বহিছে, আৰু আমি এইফালে পুৰিবলৈ লাগিছোঁ। আজিৰ ভিডিঅ'টো এতিয়া মই ইমানতে সামৰণি মাৰিলোঁ। কাইলৈ পুনৰ এটা ভিডিঅ'টি লগ পাই আছোঁ। আজিৰ ভিডিঅ'টো